সকলো ব্যস্ত থাকে তথাপি ইমান ধুনীয়া এটা অনুষ্ঠানত উলুবাৰী কাছাৰী গোষ্ঠী সাংস্কৃতিক সন্ধিয়া আমাৰ সাংস্কৃতিক মাতাৰ কাৰণে বহুত বহুত ভাল লাগিল। বিশেষকৈ আপোনালোকক লগ পাই ভাল লাগছি। আপোনালোকৰ ভাল লাগছি নে বাৰু? এতিয়া হাঁহি ভগৱান বুলি আছি দেই, এটা হাতে চাব বুলি ভাল লাগিব। বঢ়িয়া কোনে কিবা খানা পাৰিছে জানো হিচাপ নাই। মহমাৰিলা মই অলপমান আহিব লৈছি আছোঁ গৰমত কিন্তু অহা পাই। এতিয়া সেই ঠাণ্ডা দিনত পেচাব কৰি ধোঁৱা ওলোৱা দিনটো বেছিয়া গৰমৰ দিনটো আহি আছে হয়নে নহয় বাৰু? আৰু ভাল লাগছি এতিয়া খুৰীহাত দাদাহঁতে আমাৰ ফালে বুক মেলি চাই আছে ফাংচন, তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন। মেলেৰিয়া বহুত আছেনে নাই বাৰু গুৱাহাটীত? আছে। সেইকাৰণে তথাপি আপোনালোকৰ ইমান ধুনীয়াকৈ অনুষ্ঠানটো উপভোগ কৰি থকাৰ কাৰণে ভাল লাগছি। এই কিবা কৰিনে নকোৱা মাৰি থোৱা ফুৰা অৱস্থা নাইছা ইফালে আছো না এইটো দেখিছা আগে পৰা সমান টাটা কোম্পানী নেনো গাড়ী খানা বিয়া সাংঘাতিক মোৰা কেতিয়াবা বিৰক্তি লাগে। এতিয়া মোৰ সময় এইকেইটা আঠটাইকেইটা বিৰক্তি হৈ যায়। এতিয়া খুঁজাই থি ৰাইজক ধৰে কচু মোক ধৰে আলহী এইকেইটা পঢ়ি পেলাই বিৰাট জ্বালা হৈছে। কিবা কৰিনে নকোৱা এতিয়া? নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। উলুবাৰী কাছাৰী গোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ ভাঙা টিভি টিমক নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি উপভোগ কৰি আছে, সঁচাকৈ আমি দেখি বহুত বেছি আনন্দিত হৈছোঁ। আশা কৰিছোঁ অনুষ্ঠানটি সমাপ্ত হৈ নোযোৱালৈকে আপোনালোকে এনেধৰণে অনুষ্ঠানটি উপভোগ কৰি থাকিব। এটা কথা কওঁ, কি কথা হয়? মইতো আইছোৱে ইয়াতে ইমান ধুনীয়া ধুনীয়া দৰ্শক আছে, আপুনি মান নাই মানে কিয় লয় এইফাল লাগে? আমাৰ চিৰিয়ালটো কাজিয়া কৰে ইয়াতে সেই উলুবাৰীটো কাজিয়া কৰে চাচোন বাৰু খুৰীহাত। আকৌ আমাৰ চিৰিয়ালবিলাক চাই পেলাই ঘৰ যায় কাজিয়া নকৰি নাই খুৰীহাত। এই মানুহ আজি আছোঁ কালি নাই, অলপ সদায় মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ। এই চাকিয়া কি কথা ক'ব লাগছি? ইয়াতে মোকো মাতছি গম পাইছা নে নাই? তোক মাতি দিয়ে নহ'ব নহয়, ইয়াতে ইমান ধুনীয়াকৈ দৰ্শকবিলাকে ভুজিয়াত চাবাহে ৰখি আছে। হয় নেকি? কোনচোন পিছে কাম চাব ৰখি আছে? ৰাইজ আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায়? ভুজিয়া পিতাই একদম বেয়া পায়। এই মোৰ চিয়াবিলাকে ছোৱালীবিলাকে নাচেলি হ'ব, বিয়া পিন্ধে চালি হ'ব দে হয়নে নহয় বাৰু? এই গৰমত কাজিয়া নকৰিবি ভাই, এনে মানুহ কেনেকৈ আছে গৰমত থাকিবা লাগি তই ভাই ইমান কাজিয়া কৰা আহি ইয়াতে কিয় কাজিয়া কৰিছা দেচোন বাৰু? সেইকাৰণে মই কৈছোঁ ইয়াতে বহুত বেছি সময় থাকিব নালাগে। তাই সন্মান খেদোৱাৰ আগতে যৌৱৰ লগত ঘৰত যায়। ক'ত চালিছা নাই? আহে মোৰ লগত সিহঁতৰ লগত কি হ'ব? এইবিলাক জ্বালা হৈ দুটা কিনি বহিলি কৈছি ইফালে এটা কাৰণে সিফালে এটা কাৰণে তই কি কাজিয়া কৰিব আহিছ? হয় ইমান ধুনীয়াকৈ ৰাইজে ইমান ধুনীয়াকৈ অনুষ্ঠানটো উপভোগ কৰি আছে, ৰাইজে বেয়া পাব নহয়। ইমান ধুনীয়া গণ্যমান্য অনুষ্ঠানটোত আমাকো মাতছি। আপোনাক এটা কথা কওঁ, বুঢ়া মানুহে খাই ভাল পায় বিৰি, আপুনিনো কিয় চবত যে খাই ভাল লাগে মুড়ি তাই বান্দা মাৰি নাচাকিয়া ধীৰে ধীৰে হৈ গৈছি মছলা এটা বুঢ়ী ভীমকলৰ গুটি এনেকুৱা এটা চব দিম চব থিয়াই ল'বি মুঠি। চাছে কাছেকেনি তই বেটি হৈ গৈছা মছলা চেকেনি ভাত খোৱা চৰু তই এটা মস্ত হালোৱা গৰু। চাইছোনে কি কাজিয়া কৰে খুৰীহাত? বেয়া পাইছে নেকি বাৰু আপোনালোকে? বেয়া লাগি নাই ধেমালি কৰিম বুলি আহিছোঁ। মানুহ কৈছে আজি আছোঁ কালি নাই, সদায়
মাতা মানে ভাল লাগছি ইমান কষ্ট কৰি কৰ্মকৰ্তা দাদাহঁতে কাটছি আৰু কিবা ক'ব বিচাৰিছে বাৰু আপুনি যে আইভাৰ পে ইমান কথা কৈ আছে আপোনাৰ নামটোনো কি বা এই মোৰ নাম ক'বা নথে মোৰ নাম ক'বা নোৱাৰা মোৰ নামটো হ'ল হৰিশ আপোনাৰ তিৰিটোৰ নাম পাৰ্ভিশ ল'ৰা ছোৱালী 2 পিচ জেপত কি এইটো জাপত এইটো 6 পিচ তাৰ কাৰণে লেডিজ আপুনি যে ভৰিখন বেকাকে আছে কিবা বেমাৰ নেকি এইটো পেৰালাইছিছ আগতে কিবা বেমাৰ আছিল নেকি আগতে আছে হেপাটাইটিছ এতিয়া কিবা বেমাৰ আছে এতিয়া জণ্ডিছ আপুনি একদম দূৰত যাই পোৱা ঠাইখনৰ নাম কি দূৰত যাই পোৱা ঠাইৰ নাম হ'ল পেৰিছ হ'ব দে আৰু নুসুধো আৰু নহ'লে গলত এইটো ঘিমিচ থাকিলে নহয় নাকত এইটো হেৰি থাকিলে হয় নহয় এই দুটা নাজানে আৰু আমাৰ কেনেকুৱা শিল্পী আছে আমিও বেছি দীঘলীয়া নকৰোঁ আৰু যথেষ্টখিনি শিল্পীও আছে বাৰু আপোনাক আৰু এটা প্ৰশ্ন সুধো মানে যেতিয়া প্ৰশ্ন সোধালে বহুত হেডমাষ্টৰণি হ'ব পাৰিলে হয়ে হেড নহয় হেড তে আপুনি কওকচোন বাৰু আপোনাক জন্ম কোনে দিছিল চবে জানে সেইবিলাক চাইছোঁ সিহঁতে কৈছোঁ মেখেলা চাদৰ পিন্ধি আহিবি সিহঁতে কৈছে গৰমত পিন্ধি আহিবা নহ'লে এইবিলাক কি পিন্ধি চাইছোঁ বাৰু বোলে বতাহ মাৰি উৰা মাৰে খাপ্ৰা মাৰি ধৰে হাহা হেইয়া এইবিলাক পিন্ধি আহে হয় এতিয়া কি কবি নিপিন্ধিলেও নহয় এতিয়া আহিছে এতিয়া দাদা এটা মাতাৰ কাৰণে গোটেই গাঁওখনক এই ধুনীয়াকৈ ৰাইজখনক আহিব ধৰি পেলাই দাদাই ধুনীয়াকৈ কৈ আছে আৰু এনেকুৱা কাজিয়া আৰু আমাৰ ভাই ভাই মিলনৰ অভাৱৰ কাৰণেই বিদেশৰ বিদেশী আহি আমাৰ বৰধন পাইছে আৰু বৰবিদেশন আমি পাৰি দিছোঁ আৰু অসমীয়া যদি মান খেলিব পাৰে আৰু অসমীয়া যদি ইংৰাজ খেলিব পাৰে তেতিয়াহ'লে অসমীয়াই কোবাই কোবাই এই বিদেশীক খেলিব নোৱাৰিব কাৰণ এইখন শংকৰ মাধৱৰ দেশ এইখন আদান ফকীৰৰ দেশ এইখন লাচিত মূলাৰ দেশ শংকৰ মাধৱৰ বৰগীতৰ আধিৰে আদান ফকীৰৰ জিকিৰৰ মহিমাৰে লাচিত মূলাৰ তেজৰ চাৰিকিৰে আমি অসমখন ধুনীয়া কৰি আছিলোঁ ধুনীয়া কৰি যাম আমি না হিন্দু না মুছলমান না খ্ৰীষ্টান না জৈন আমাৰ জীৱনে মৰণে চিৰদিন এটাই পৰিচয় আমি অসমীয়া জীৱনে মৰণে সদায় অসমীয়া হৈ থাকিম বিশ্বজাতক বুকু ভিন্দা কম এই আমি অসমীয়া হয় তাকো কেৰেপ নকৰোঁ কেতিয়াও নকৰোঁ আমাৰ জাতত হিন্দু মুছলিম বাদ দিয়ক আমি ভাই ভাই একতাৰ এনাদৰে বান্ধ খাই আছোঁ বান্ধ খাই যাম চিৰদিন বান্ধ খাই যাম কোনোবা ভাগ ভাগ কৰিব পাৰে তই হিন্দু তই মুছলমান তই খ্ৰীষ্টান তই জৈন লোক নালাগিবি আৰু কিয় লোক নালাগিবি আমি একতাৰ এনাদৰিয়ে অসমীয়া হৈ আমি জীয়াই আছোঁ অসমীয়া হৈ জীয়াই থাকিম চিৰদিন জীয়াই থাকিম গতিকে সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গতিকে ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আপোনালোকে